ফাইনেলি সৰুৰ পৰা মনত সাঁচি ৰখা সপোন এটাৰ আজি পূৰণ হোৱাৰ প্ৰথমটো দিন। গুড মৰ্ণিং ৰাইজসকল। আজি অলপ ৰাতিপুৱা সোনকালে উঠিলোঁ। এক্সাম আছে যে অলপ পঢ়ি মেলি ধুনীয়াকৈ ওলালোঁ আৰু ময়ো কলেজলৈ। বাইকখন লৈ ওলাইছোঁহে, ইফালে বেলিটো দেখিছোঁ, মানে বহুত দিনৰ পিছতহে ৰাতিপুৱা বেলিটো দেখিছোঁ। এনেইতো নুঠোৱে আৰু তেনেকৈ আহি পালোহি কলেজ পাই আকাশ আৰু নৃত্য আমি গোটেইকেইটা আহিলোঁ কম্পিউটাৰ দোকানত, মানে এডমিট কাৰ্ডখন উলিয়াব লাগে। এডমিট কাৰ্ডখন উলিয়াই আমিও আহি পালোহি কলেজ আৰু কলেজ পাই ধুনীয়াকৈ গৈ আছোঁ আৰু আমাৰ হলত পৰিছে আৰু তাৰপিছত আৰু এক্সামটো দি ময়ো ওলালোঁ ঘৰলৈ। আহিছিলোঁ এইফালে ট্ৰেইন লাইনডালে পৰিলে আৰু তাতে অলপ সময় ৰখি ময়ো পালোহি ঘৰ আৰু মোৰ ফেচটো দেখি চাগে গমেই পাইছে মই কিমান ফূৰ্তি, মানে সৰুৰ পৰা মনত ৰাখি থোৱা সপোন এটা, মানে ঘৰ এটা বনোৱা, তাৰে আজি প্ৰথমটো খুঁটা পুতিছে আৰু তাৰ বাবে বহুত ফূৰ্তি। আৰু মইহে নাছিলোঁ কলেজ যোৱাৰ বাবে, মানে এক্সাম আছে যে নগ'লেও নহয়। এইটো ঘৰৰ পৰাই ভিডিঅ' বনাওঁ, বহুত মানুহে হাঁহেও, বাট বেয়া লাগে আৰু, বাট এতিয়া বনাম আৰু লাহেকৈ। আৰু তাৰপিছত মই আহিলোঁ পুখুৰীলৈ, মানে মামা আহিছে, মামাই ভাত নাখায়, বোলো মাছ এটাকে ধৰি দি ফুৰিওঁ বুলি মাছ এটা ধৰি মই আহিলোঁ পথাৰলৈ। মানে আজি আমাৰ ধানো মাৰিলে, মই এক্সাম দিব যোৱাৰ বাবে আৰু বাচি গ'লোঁ, বাট বোলো ধানখিনিকে কঢ়িয়াই পেলাওঁ মাৰা হ'ল যেতিয়া। আৰু আজি ভিডিঅ'টো ইমানেই, বাই বাই।